মাক দেউতাকৰ পাপৰ ফল সন্তানে ভোগ কৰিব লাগে নেকি? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হিন্দু ধৰ্মত কৰ্মৰ সিদ্ধান্ত আটাইতকৈ গুৰুত্বপূৰ্ণ। ভগৱদ গীতা, উপনিষদ আৰু পুৰাণসমূহত এই কথা স্পষ্টকৈ উল্লেখ আছে যে প্ৰত্যেক ব্যক্তিয়ে নিজৰ কৰ্মৰ ফল নিজেই ভোগ কৰে। কিন্তু বহু সময়ত দেখা যায় যে কিছুমান সন্তানৰ জীৱনত তেওঁলোকৰ মাক দেউতাৰ বেয়া কৰ্মৰ প্ৰভাৱ পৰে। এইটো কি সত্য কথা? আহক এই বিষয়টো গভীৰভাৱে বুজো। ভগৱদ গীতাৰ শ্লোক গহনা কৰ্মণো গতি, অৰ্থাৎ কৰ্মৰ গতি বুজা বহুত কঠিন। ইয়াৰ অৰ্থ হৈছে যে কোনো ব্যক্তিৰ জীৱনত যি কিছু ঘটিছে বা ভৱিষ্যতে ঘটিব, সেইটো কেৱল তেওঁৰ নিজৰ কৰ্মৰ ফল নহয়। বহু সময়ত ব্যক্তি এজনৰ পূৰ্বজসকলৰ কৰ্মও সেই ব্যক্তিজনৰ জীৱনত কোনোবা নহয় কোনোবা ৰূপত প্ৰভাৱিত কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সন্তান মাক দেউতাকৰ পাপৰ ভোগী হয়। প্ৰতিজন ব্যক্তিয়ে নিজৰ কৰ্মৰ ফল নিজেই ভোগ কৰিব লাগে। বাস্তৱ জীৱনৰ উদাহৰণ যদি চাবলৈ যাওঁ, তেনেহ'লে ৰাজা শান্তনু আৰু ভীষ্ম পিতামহৰ কাহিনী মহাভাৰতত উল্লেখ আছে যে ৰজা শান্তনুৱে নিজৰ মোহত পৰি সত্যৱতীৰ সৈতে বিবাহ কৰিবলৈ নিজৰ পুত্ৰ দেৱব্ৰত অৰ্থাৎ ভীষ্ম পিতামহক আজীৱন ব্ৰহ্মচৰ্য গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। এইটো এটা কৰ্ম আছিল যি সাম্প্ৰতিক কুৰুবংশৰ বিনাশৰ কাৰণ হৈছিল। ভীষ্ম নিৰ্দোষী আছিল, কিন্তু তেওঁৰ পিতৃৰ পূৰ্বৰ সেই সিদ্ধান্তই তেওঁৰ লগতে তেওঁৰ বংশৰ বিনাশৰ কাৰণ হৈছিল। দৰিদ্ৰ পৰিয়ালৰ সক্ষম সন্তান। আমি প্ৰায়েই দেখা পাওঁ যে কিছুমান শিশুৱে জন্মৰ পৰাই কঠিন পৰিস্থিতিৰ সন্মুখীন হয়, যদিও তেওঁলোকে কোনো পাপ কৰা নাই। এইটো কেতিয়াবা তেওঁলোকৰ মাক দেউতা বা পূৰ্বজসকলৰ বেয়া কৰ্মৰ প্ৰভাৱ। কিন্তু যদি তেওঁলোকে সত্যতা, পৰিশ্ৰম আৰু ভক্তিৰে নিজৰ জীৱন যাপন কৰে, তেন্তে তেওঁলোকে এই প্ৰভাৱ মচি নিজৰ নতুন পৰিচয় গঢ়িব পাৰে। সন্তানে মাক দেউতাকৰ পাপৰ পৰা বাচিব পাৰে নেকি? হিন্দু ধৰ্মৰ মতে সুকৰ্ম আৰু ভক্তিৰে কোনো ব্যক্তিয়ে নিজৰ আৰু নিজৰ পৰিয়ালৰ বেয়া কৰ্মৰ প্ৰভাৱ মচিবলৈ সক্ষম হয়। মনুস্মৃতিত উল্লেখ আছে, পুত্ৰ নাৰকং নায়তি, অৰ্থাৎ এটা সুপুত্ৰয়ে নিজৰ পিতাৰ পাপৰ প্ৰভাৱ মচি তেওঁক নৰকৰ পৰা ৰক্ষা কৰিব পাৰে। ইয়াৰ অৰ্থ হৈছে যে যদি সন্তান নিজৰ জীৱনত সৎকৰ্ম, ভক্তি আৰু সেৱা কৰে, তেন্তে তেওঁ কেৱল নিজৰ নহয়, নিজৰ মাক দেউতাকৰ জীৱনো সলনি কৰিব পাৰে। পিতৃদোষৰ নিৰ্মূল পিণ্ডদান, শ্ৰাদ্ধ আৰু ভগৱানৰ ভক্তিৰে কৰিব পাৰি। ভগৱদ গীতাৰ গুৰুত্বপূৰ্ণ উপদেশ স্বধৰ্মে নিধনং শ্ৰেয়, পৰধৰ্মে ভয়াৱহ, অৰ্থাৎ নিজৰ কৰ্মৰ ফল নিজেই ভোগ কৰা শ্ৰেষ্ঠ, আনৰ কৰ্মৰ ভাৰ লোৱাটো ভয়ংকৰ। এই শ্লোকে স্পষ্ট কৰে যে প্ৰতিজন ব্যক্তিয়ে নিজৰ কৰ্মৰ ফল নিজেই ভোগ কৰে। সন্তান মাক দেউতাৰ কৰ্মৰ প্ৰভাৱ অনুভৱ কৰিব পাৰে, কিন্তু যদি তেওঁলোকে সুকৰ্ম কৰে, তেন্তে তেওঁলোকে নিজৰ ভাগ্য সলনি কৰিব পাৰে। উপসংহাৰ: মাক দেউতাৰ কৰ্মৰ প্ৰভাৱ সন্তানৰ ওপৰত পৰিব পাৰে, কিন্তু তেওঁৰ জীৱন তেওঁৰ নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। ভক্তি, পুণ্য কৰ্ম আৰু সৎ আচৰণৰ জৰিয়তে কোনো ব্যক্তিয়ে নিজৰ পূৰ্বজসকলৰ পাপৰ প্ৰভাৱ মচিবলৈ সক্ষম হয়। ভগৱানৰ কৃপা, মন্ত্ৰ জপ আৰু সেৱাৰ জৰিয়তে সকলো সলনি কৰিব পাৰি। যদি আমি আজিৰে পৰা সুকৰ্ম কৰোঁ, তেন্তে আমি আমাৰ লগতে আমাৰ আহি থকা ভৱিষ্যত প্ৰজন্মৰো জীৱন সুখময় কৰিব পাৰোঁ। সেয়ে আমি সদায় সৎকৰ্ম আৰু ভক্তিৰ পথ অৱলম্বন কৰা উচিত, যাতে ই কেৱল আমাৰ জীৱন নহয়, আমাৰ আহি থকা ভৱিষ্যত প্ৰজন্মৰ জীৱনো সুখময় কৰিব পাৰে। ভিডিঅ'টোৰ জৰিয়তে যদি আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ পাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।